চৰ্দি লাগি গৈছে ম'ম' বনাইছে নেকি বুলি ভাবিলোঁ ম'ম' নাই বনোৱা চ' চাওমিনকে খাই লওঁ চিকেন চাওমিন পূৰা চৰ্দি লাগি গ'ল কালি ডিব্ৰুগড় গ'লোঁ ন चैनल को सब्सक्राइब करो पहले हाँ जल्दी करो मुझे पता है कि आप लोग नहीं करते वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते ये लाल कलर का बटन नहीं से दबाओ जल्दी दबाओ फिर मैं शुरू करूँ दबा दो जल्दी दबा दिया घंटी भी दबा देना ठीक है চাওমিন খাই ল'লোঁ গাইছ মালে লৈ লৈছোঁ হেলমেটটো ভিতৰত আছে লৈ লওঁ মোৰ হেলমেটে থাকি গৈছে আহিছোঁ হা আকৌ অকণমান মোৰ ইউটিউব চেনেল আছে বনাই কেনে বনাই আছোঁ ভিডিঅ' ঠিক আছে আহিছোঁ হা তো গাইছ ইয়াৰ পৰা ওলাই থাকোঁ ঠাণ্ডা পূৰা চৰ্দি লাগি গৈছে বাই বাই গৈ আছোঁ ঘৰলৈ গৈ আছোঁ নাইট ভিউ ইমান ভাল নাপাব চ' বলক লগ পাই আছোঁ 2000 the next day বৰ কথা পালোহি গাইছ চেক কৰোঁ গাইছ Guys, school. চেষ্টা কৰিম ছাৰ্ভিচিং কৰোঁতে মোবাইল চবাইল কিবা কিবি এইবিলাক চেঞ্জ হ'ব চাগে থাৰ্ড ছাৰ্ভিচিং আছে আৰু ভাল লগা নাই ডিউটিৰ পৰা আহিলোঁ সোনকালে ছুটি কৰি 12টাতে জ্বৰ কাৰণে চৰ্দি পাই গ'ল ডিব্ৰুগড় যাওঁতে সেইদিনা বাইকত গৈছিলোঁ ন টি চাৰ্টটো আৰু স্পৰ্টিং এটা পিন্ধি গৈছিলোঁ বহুত ঠাণ্ডা লাগিলে জ্বৰ কাৰণে চৰ্দি পাই গ'ল পূৰা ৰাতি কালি নাক চাক বন্ধ হৈ গৈছিলে দুটা উশাহ পোৱা নাছিলোঁ ৰাতিপুৱা এইখন লাইট লাম্প আৰু ভিউ গাইছ তো বলক গৈ থাকোঁ কেমেৰা দিলত লগ
ডিলাৰটো ওচৰতে আছে। পাই গ'লোঁ সেই ডিলাৰ। পাই গ'লোঁ, মেকানিক আছেনে নাই চাই লওঁ। তাৰপিছত চাই লওঁ। দোকান গৈছিলোঁ স্মাৰ্টফোন ল'বৰ কাৰণে। গ'লোঁ মোবাইল নাপালোঁ, দোকানৰ কাৰণে বাকেট এটা লৈ আহিলোঁ। সেইটো নহ'লে কামটো কৰিম যে নহ'ব। তো য়ামাহা ডিলাৰটো কাষতে আছে, অলপ আগত আহিলে পাব। ছাৰ্ভিচ ডিলাৰটোৰ ওচৰতে আছে। ছাৰ্ভিচিং ডিলাৰ মেকানিককেইটা খাবলৈ গ'ল, দেৰি হ'ব অলপ তাৰপৰা আপোনালোকক দেখাই গ'ল কি চাইন্সৰ কি নহয়। চ' ভিডিঅ'টো চাই দিব আৰু এনজয় কৰিব। ভিডিঅ'টো চাই লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাব। ভিডিঅ'টো নতুন কৰি আহিব চেনেল। চাই থাকক ভিডিঅ'টো। স্কুটি নিলে এখন তো দেখাম ৰ'ব, হেৰি লগাই লওক ষ্টেণ্ড কৰি কিনে। দেখাম অলপ পিছত আপোনালোকক কি কয়, মোবাইল চবাইল কিমান আৰু মানে লেডিজ য'ত বহে ন ভৰিটো দি কিনে একদম কি বুলি কয় হয় ভৰিটো অলপ মানে অলপ বাজে একদম চাই দিব ক'ব লাগিব। বাকী ইমান প্ৰব্লেম নাই স্কুটি মোৰ ইমান ৰগাই নচলাম। 89 মান চলাইছোঁ হাইৱে ৰাস্তাত, খালি নৰ্মেল ইমান ৰাস্তাত ইমান ফালাফালি নকৰোঁ মানে। চ' দেখাই নলওঁ অলপ। ৰাজা পূৰা চালিয়াকৈ কৰি দিবা দেই কামটো। মোবাইল চবাইল চেঞ্জ হ'ব লাগে ন? মোবাইল চবাইল চেঞ্জ হ'ব লাগে। লাগি আছে ভাইটিয়ে। তুমি কি স্কুটিত আহা নেকি ৰাজা? ঘৰৰ পৰা স্কুটিত আহা? ইয়াৰখন ষ্টাৰ্টে নাই লোৱা। ইয়াৰখন কি প্ৰব্লেম দিছে? ফিউজ চিউজ গ'ল নেকি? চাইছোঁ তাকে। ফটো মাৰি লোৱা। দেখাই দিয়া নিগনিয়ে খাই দিলে পাঁচ চব তেলৰ টেংকি। ক'ত থৈছিলা তুমি? ঘৰতে থৈছিলোঁ। মাথাটো হেল্ল' মিঠাও ভাঙি আছে। দিন লাগিব ন? নিগনিয়ে ৱায়াৰ পুতি পেলালে। ক'ৰ পৰা ষ্টাৰ্ট হ'ব স্কুটি? নিগনিয়ে ৱায়াৰ পুতি পেলালে। খতম আছে গুৰি পৰা কাটি দিলে পুৰা। পুৰা কাটি দিলে। ইয়াৰ ষ্টাৰ্ট সেইকাৰণে হোৱা নাছিলে, কেবল চেবল চব কাম হেৰি ছিঙি পেলাই দিলে নিগনিয়ে। গুৰি পৰা কাটি দিছে, চাব লাগিব। মালে নাই জানে, তাৰ চাৰ নাই, একো নাই, আধা নাই, চাব লাগিব। ঘৰলৈ গৈ থাকোঁ, ছাৰ্ভিচিং হৈ গ'ল। নাইট্ৰজেনটো অলপ কমাব লাগিব।
তাৰপৰা ঘৰত গৈ লগ পাই আছোঁ নাইট্ৰজেনটো অলপ কমাই ল'ব লাগিব তাৰপৰা ঘৰত গৈ আছোঁ ছাৰ্ভিচিং হৈ গ'ল চ' ব'লক গাইছ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো ইয়াৰ পৰা এণ্ড কৰিছোঁ নাইট্ৰজেন কমাইলত